হাজাৰিকাৰ আন এটি গীত চামিল বেঞ্চালৰ ও বিদেশী বন্ধু। গীতটো মই বজাম আৰু লগতে তাৰ নোটছবিলাক কি লাগে আৰু কৰ্ডছবিলাক কি এই গানটোত বিশেষকৈ বেছি কৰ্ডৰ বিশেষকৈ আছে চি আছে, চি মেজৰ, এফ আছে, জি আছে, এ মাইনৰ আছে, ডি মাইনৰ আছে, এইকেইটা কৰ্ডে আছে। গানটো বেছি কৰ্ড ব্যৱহাৰ কৰা নাই, গতিকে গানটো মই গুণগুণাই দিছোঁ। ষ্ট্ৰকটো হৈছে ডাউন 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 ডাউন, পিছত এইটো কাহাবা 4x4, গতিকে এইটো ষ্টাইল আছে, ডাউনতো বজাব পাৰি, আপ ডাউনতো বজাব পাৰি, গতিকে যাৰ যোনটো ইচ্ছা, কিন্তু আপ ডাউন কৰিলে ভাল হয়। 4x4 বিদেশী বন্ধু আজি কিয়নো বন্ধু অকল ঘূৰিয়া। গানটো আৰম্ভণি লাগিছে 5 নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ফ্ৰেজ ও বিদেশী বন্ধু, আৰম্ভ তাৰ পৰা হৈছে 5 নম্বৰ ষ্ট্ৰিংৰ 3 নম্বৰ ফ্ৰেজ। কৰ্ড লাগিছে চি, এফ, জি, এ মাইনৰ, ডি মাইনৰ, চি, এইকেইটা কৰ্ড। বিদেশী বন্ধু আজি কিয়নো বন্ধু অকল ঘূৰিয়া। প্ৰতিধ্বনি শুনো কান্দোন ঠিক প্ৰেমৰ সাগৰে জাহাজ মিলিলি। ইয়াত 3 নম্বৰ ষ্ট্ৰিং অপেন লাগিছে। প্ৰেমৰ সাগৰে জাহাজ মিলিলি, নাপালি কোনো বন্ধ, পৰুষাত নয়াতে বন্দী হলি, হেৰুৱালো বন্ধু। পাঁচ নম্বৰ ষ্ট্ৰিং 3 নম্বৰ ফ্ৰেজ ও বিদেশী পিছৰ লাইনটো একেই।